ৰাতিপুৱা হৈ উঠি মই আজি কলপুলি আৰু সাৰ আনিছোঁ আজিৰ কাৰণে ৰুব। হাই মোৰ মৰমৰ ভাই ভনীসকল, যেতিয়া আমি কল ৰুম না এইটো চাফা কৰিব লাগে। এই গাছটো চাফা কৰি কিনা ৰুব লাগে। ইয়াত বহুত বস্তু থাকে না, কেঁচাই পকা, সেইবোৰ চাফা কৰি আমি কলপুলিটো ধুনীয়াকৈ চাফাকৈ ৰুই দিব লাগে। পিছত সেই পুলিটো কি ধুনীয়া হৈ উঠে আৰু সদন কৰিব লাগে। সদন কৰিলে আকৌ কি ধুনীয়া হৈ উঠে কলপুলিটো। মই এতিয়া ৰুই দিম। কি ধুনীয়াকৈ চাফা কৰি আছোঁ। এতিয়া কি সুন্দৰভাৱে চাফা কৰি আছোঁ। এতিয়া মই ৰুই দিম। এনেকৈ ৰুলে কলপুলিটো লাষ্টিং দিয়ে এইটো কলপুলিটো। এতিয়া এনেকৈ চাফাকৈ ৰুবি লাষ্টিং দিব। সকলোৱে যে কলপুলি ৰুই, কলপুলি ৰোৱাৰ আগতে চাফা কৰিব লাগে। কলটো ভাল থাকে, কলপুলিটো ভাল থাকিব, কলো ভাল ওলাব পাবি। সেইটো হ'ল কলৰ খেতিৰ বিজনেছ। আৰু শিপাটো কাটিব লাগে, সকলো শিপা কাটিব লাগে, কাটি ৰুব লাগে। চাই থাকক, সকলোৱে চাই থাকক। এতিয়া বৰ্তমান তেনেকৈ ৰুই দিলোঁ। ইয়াতে প্ৰথম ডাঙৰ ডাঙৰ মাটি নহয়, ইয়াতে মিহি মাটি, মিহি কৰিব লাগিব। মাটিটো মিহি কৰি কিনে ৰুই দিব লাগিব। পিছত সুন্দৰভাৱে কলপুলিটো ভাল থাকিব। সকলোৱে এনেকৈ কৰিব কাম। এতিয়া কলপুলিটো সুন্দৰভাৱে ৰোৱা হ'ল আৰু কলপুলিটো ৰুই কিনা এনেকৈ গাছডাল কাটি পেলাব লাগে, যাতে কি সুন্দৰভাৱে কলপুলি ওলাই আহে। এনেকৈ গাছডাল কাটি পেলাব লাগে। চাই ল'ব, সকলোৱে চাব, এনেকৈ কাটি পেলাব লাগে গাছডাল, কলপাত থকাখিনি। হাই মৰমৰ ভাই ভনীসকল, মোৰ এতিয়া কলপুলি ৰোৱা হ'ল। মই যোৱা সপ্তাহ ৰোৱা কলপুলিটো এতিয়া পাত ওলাল। মই সকলো কলপুলিটো দেখুৱাই আছোঁ। কি সুন্দৰকৈ পাত ওলাই আছে এতিয়া। কি সুন্দৰভাৱে পাত ওলাই আছে, এখন দুখনকৈ। যোৱা সপ্তাহ ৰোৱা আছিলে এই কলপুলিটো। কি সুন্দৰভাৱে পাত ওলাল। চাব পাৰিব। যোনটো মাটিত জীপ আছে সেইটো মাটিত সোনকালেকৈ কলপুলিটো ওলায়। যোনটো মাটিত জীপ নাই তাত অলপ দেৰি হয় কলপুলি ওলোৱাটো। চাব। মই যোৱা সপ্তাহ এই কলপুলিটো ৰুইছিলোঁ আৰু এই কলপুলিটো কি সুন্দৰভাৱে পাত ওলাল। এই কলপুলিটো কি সুন্দৰকৈ মই চাফা কৰি ৰুইছিলোঁ আৰু ৰোৱাৰ পিছত এক সপ্তাহৰ পিছত এইটো পাতটো কি সুন্দৰভাৱে ওলাল। আমি যিকোনো বস্তু ৰুলে চাফ চিকুণকৈ বস্তুটো ৰুব লাগে। আৰু যোনটো মাটিত জীপ আছে সেইটো মাটিত সোনকালেকৈ কলপুলিটো ওলায়। আৰু একমাহ মান হ'লে এইটোত সাৰ দিব হ'ব।
এই কলপুলিটোত 150 টাকা খাব পাৰে, সাৰ দিয়াই কাম কৰাই 150 টাকা হ'ব পাৰে এডাল কলপুলিত। যদি 1000 কলপুলি যদি ৰোৱা, তাত যদি 1 লাখো খৰচা হয়, তেন্তে একো লছ নাই, কিয়নো 1 লাখ যদি খৰচা হয়, আকৌ 1 লাখ পাবা। যিমান খৰচা হয় সিমানে আকৌ পাবা। 1 লাখ খৰচা হ'লে 2 লাখ পাবা।